guys, welcome to my channel. মই আছোঁ নৰ্থ গুৱাহাটীৰ ঘৰত আৰু মই যাম দৌলগোবিন্দ মন্দিৰত। আপোনালোককো লৈ যাওঁ মোৰ লগতে। বলক মোৰ লগত দৌলগোবিন্দ মন্দিৰটো চাই লওঁ এবাৰ। এনেই প্ৰতিটো মাহতে এবাৰকৈ যোৱা যায় মন্দিৰত, কিন্তু এতিয়া এয়া ক'ভিডৰ টাইমত বহুত দিনৰ মূৰত আহিছোঁ দৌলগোবিন্দ মন্দিৰত সোমাই মানে মনটো বহুত পবিত্ৰ লাগি যায়, নহয়নে? এইটোত চাকি আৰু ধূপ জ্বলোৱা হয়। সোমাই ভগৱান শ্ৰীকৃষ্ণৰ বহুত ডাঙৰ মূৰ্তি এটা পোৱা যায় আৰু চাৰিওপিনে ধূপ চাকি, মনটো কেনেকুৱা শান্তি লাগি যায়। আমি ইয়াতে চাকি বন্তি জ্বলালোঁ, অকণমান প্ৰাৰ্থনা কৰিলোঁ। আমি চাকি দি থকা টাইমখিনি মানুহে পূৰা দৌৰিলে চাৰিওপিনে। এতিয়া মানে এনেকুৱা চিটুৱেশ্যন কাৰণে এইবোৰ অকণমান খালী হৈ আছে, কিন্তু এনেই চাকি দিবৰ জেগা নোহোৱা হৈ থাকে ইয়াতে। ধূপ জ্বলাই আমি মেইন মন্দিৰলৈ গ'লোঁ, তাতে সেৱা কৰিলোঁ, কিন্তু মন্দিৰৰ ভিতৰত ফটো ভিডিঅ' এলাউড নহয়, সেয়ে দেখাব নোৱাৰিলোঁ। অকণমান চিটুৱেশ্যনৰ পিনে চাই মন্দিৰত আগতে যেনেকৈ মানে শাৰী পাতি বহি পেলাই ভোগ প্ৰসাদ দিছিলে, এতিয়া নিদিয়ে সেনেকৈ, মানে কাউণ্টাৰত যাই পেলাই নিজে লৈ পেলাই খাবগৈ লাগে। তো বহুত দিনৰ মূৰত আহিলোঁ, মনটো শান্তি লাগিলে। এতিয়া ঘৰলৈ উভতো আৰু। উভতাৰ পথত আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে অকণমান মন্দিৰৰ পৰা আগুৱাই যাব লাগিব। মই যিহেতুকে ইপিনৰ পৰা গৈছোঁ, তো আমাৰ বাটতে পৰে। ইমান ধুনীয়া ভিউ নহয়। হাই দু, কি খাবা? ৰোড সাইড পৰঠা আমাৰ কেনেকুৱা? মজা ন? টেষ্টি হয়। টেষ্টি, কম টেষ্টি। আৰু এনেকৈ ৰখাই খুৱাবা দেই। অ'কে। এইখন আমাৰ ৰোড ছাইড ৰেষ্টুৰেণ্ট, ইয়াৰ পৰা আমি পৰঠা খাইছোঁ। এতিয়া কেনেকুৱা বতাহ দি আছে নদীৰ পাৰৰ এইখিনি। ভিউটো দেখিছে নাই কেনেকুৱা ধুনীয়া। খাই মেলি হৈ গ'ল আমাৰ। অকণমান টাইম ইয়াতে চালোঁ, ভিউ চালোঁ, নদীৰ পাৰত অকণমান টাইম থিয় দিলোঁ। এতিয়া ঘৰ যাওঁগৈ। ভিডিঅ'টো চাই কেনে লাগিল জনাব, আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব নাই কৰা প্লিজ কৰি দিব। আৰু আজিলৈ ইমানতে বাই বাই। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুৰক্ষিত আছে নিজৰ ঘৰত। আৰু কিবা ক'ব থাকিলে কমেণ্ট বক্সত জনাব। আকৌ লগ পাম আৰু এটা ভিডিঅ'ত। আজিলৈ বাই বাই।